হে দোস্তু वेलकम टू माय यूट्यूब चैनल रेकी प्रेक्स। आज आमी जगह नाम उलुबारी मरिगाँव डिस्ट्रिक्ट और एफाले ब्रह्मपुत्र नदी माने चाबर कारण आपलोके चाई थाকক। इमान दिन भिडिओ करिब पारा नाई, एटाई प्रब्लेम देखाई आसो तेनहले बुझिब आपलोके। गतिके चाওক प्रब्लेमटो कि। प्रब्लेमटो होइसे एइटुए चाওক, मैं माने आगर परा मोर माने पसंद गाड़ी एटुई FZS मैं माने ভাল पाओ सरुर परा, किन्तु लबले इच्छा आसिले एतिया पाइछु। एतिया आरो कोनो प्रब्लेम नाई, भिडिओ बनाब पारिम, एको प्रब्लेम नाई। जते जाओ ताक লৈ যাম, সেইকাৰণে मैं भिडिओ बनाब पारा नाई बहुत दिन। आजिर परा माने स्टार्ट हबो आरो दुनिया लागतिके बलक आमी गई थाकू। माने दुनिया लगे तत बहुतो मानुह जाय चाबर कारण आमिও গৈছে। চাও কেনেকুৱা এটা মানে प्रॉब्लेम আজি মানে আপোনাৰ যেটো কি কয় এটো স্ট্যান্ডটো লগত নিয়া নাই যে, সেইকাৰণে মানে একেবাৰে কপি আছে তো লাহে লাহে গৈ আছো, তথাপিও কপি আছে। प्रॉब्लेम নাই, চাই থাকক কি হয়। জাস্ট আহি পাইছো এতিয়া। চাও কি চাব পৰা আপোনালোকে কি চাই। ময়ও মানে ফাৰ্স্ট আহিছো এতিয়া, পিছত মানে চাওক এতিয়া। চাইছে যিবিলাক মানুহ মানে আহিছে বাইক লৈ, মানে গোটেই মানে ইয়াতে আহি থাকে চাবৰ কাৰণে আৰু বহুত ধুনীয়া লাগে। কিন্তু আজি তামাম ৰ'দ দিছে, সেইকাৰণে ইমান মানে মজা লগা নাই। এফালে কাহে কাহে গৈ আছো আৰু চাম মানে মানুহে মাছো মাৰি আছে, কেনেকে মাৰি আছে চাও। আৰু মানে আহিলে মানে তামাম মজা লাগে, বেলেগতকে বেলেগ ইয়াত এইটো জেগা উলুবাৰী। আৰু এফালে লাগি আছে যে অসমত নহয়, এইটো বেলেগ গোৱাৰ নিচিনা। এফালে মানে বৰশীৰে মাছ মাৰি আছে। এফালে যিটোৰ কাৰণে আহিছিলোঁ সেইটো হোৱা নাই, মানে ভাবিছিলোঁ যে নাও দি নদীৰ মাজত মানে ঘূৰি ফুৰিম। এতিয়া মানে চাম সকলো কেনেকুৱা কি, এইটো মানে একেবাৰে ড্ৰাইভাৰেই নাই, নাৱৰীয়াই নাই। মানে নাওটো আছে দেখাই আছো, এই চাওক অকলে নাওটো মানে এনেই আছে, কিন্তু নাৱৰ ড্ৰাইভাৰ যিজন তেৱেই নাই। এতিয়া কেনেকে অলপ ট্ৰাই কৰোঁ উঠি, কিন্তু মানুহ উঠিলে আকৌ প্ৰব্লেম। পিছতে মাছ মাৰি আছে, বৰিয়াত মাছ পিছত নধৰিব। এটাৰ কাৰণে বহুত ভাল হৈছে, যিবিলাক মানুহ মানে ধৰক দুখীয়া, সিহঁতে মানে মাছ মাৰি খাব পাৰে। এইটো বহুত ভাল হৈছে, মাছ মাৰি আছে। মানে একেবাৰে তামাম গৰম, মানে কি কম, ইমান ৰ'দ উঠিছে। ঠাণ্ডা দিন আহি গৈছে, তথাপিও মানে ৰ'দ নাযায়। 1 2 3 গতিকে কি আজি আৰু এইখিনি, নেক্সট ভিডিঅ'ত পাব। যদি কিবা ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টো ইয়াতেই সমাপ্ত।